হেল্ল' ষ্টুডেণ্টছ, আহাচোন আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ আমাৰ মৌলিক প্ৰয়োজনসমূহ নামৰ চেপ্টাৰটো আলোচনা কৰোঁ। মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হয়, যেনে খাদ্য, কাপোৰ, বাচন বৰ্তন, চকী, মেজ, ঘৰ, খেলা সামগ্ৰী, বিদ্যালয়, চিকিৎসালয়, গাড়ী ইত্যাদি ইত্যাদি। আৰু এই প্ৰয়োজনসমূহ আমি পূৰাবৰ কাৰণে উপাৰ্জন কৰোঁ বিভিন্ন ধৰণৰ জীৱিকাৰ আলমেৰে। আমি জানো যে সকলোৰে উপাৰ্জনবোৰ সমান নহয়। সীমিত উপাৰ্জনেৰে সকলোখিনি প্ৰয়োজন হয়তো পূৰাব নোৱাৰিবও পাৰোঁ, কিন্তু তথাপিও আমি জীয়াই থাকিব পাৰোঁ। ইয়াৰ কাৰণ হ'ল সকলোবোৰ বস্তু অপৰিহাৰ্য নহয়, কিন্তু কিছুমান এনেকুৱা বস্তু আছে যিবোৰ বস্তু আমাৰ জীয়াই থকাৰ কাৰণে অপৰিহাৰ্য, অৰ্থাৎ সেইবোৰ বস্তু নহ'লে আমি জীয়াই থাকিবই নোৱাৰিম। তোমালোকে এই ছবিখন ভালদৰে মন কৰাচোন, কি দেখিছা বাৰু? প্ৰথম ছবিখনত এজন মানুহে আহাৰ খাই থকা দেখাইছে। তাৰ ঠিক তলতেই ছবিখন চোৱাচোন, সেই ছবিখনৰ পৰা কি বুজিছা বাৰু? ছবিখনত থকা ল'ৰা দুটা আৰু মানুহগৰাকী ক্ষীণাই শুকাই একেবাৰে অৱস্থা নাই, নহয় জানো? আকৌ মাজৰ ছবিখন চোৱাচোন, ওপৰৰখনত এগৰাকী মহিলাই ধুনীয়া সাজ এযোৰ পিন্ধি আছে, কিন্তু তাৰ তলতেই আৰু এগৰাকী মহিলা আছে যাৰ কাপোৰবোৰ যোৰা টাপলি মৰা। আকৌ শেষৰ যিখন ছবি আছে তাৰ ওপৰৰখনত আছে এটা ধুনীয়া ঘৰ, কিন্তু তলৰ ছবিখনত চোৱাচোন এজন মানুহ ৰাস্তাৰ কাষত শুই আছে। দৃশ্যকেইটাৰ পৰা কি বুজিলা বাৰু? আহাৰ বা খাদ্য, কাপোৰ বা সাজপাৰ আৰু ঘৰ বা বাসস্থান নহ'লে মানুহ জীয়াই থকাত অলপ অসুবিধা হয়। অলপ মানে যথেষ্ট অসুবিধা হয়। আহাৰ নহ'লে মানুহে শক্তি নাপায় আৰু এটা সময়ত হয়তো মৃত্যুমুখতো পৰিব পাৰে। ঠিক সেইদৰে বস্ত্ৰ নহ'লে ঠাণ্ডাৰ পৰা বাচিব নোৱাৰে, আৰু বাসস্থান নহ'লে বিভিন্ন প্ৰাকৃতিক পৰিঘটনা যেনে বানপানী, বজ্ৰপাত আদিৰ উপৰিও জীৱ-জন্তুৰ আক্ৰমণৰ পৰাও ৰক্ষা পাব নোৱাৰি। গতিকে দেখা গ'ল যে এই আহাৰ, কাপোৰ আৰু বাসস্থান মানুহে জীয়াই থাকিবৰ কাৰণে অপৰিহাৰ্য বস্তু। সেয়েহে এইকেইটাক মানুহৰ মৌলিক প্ৰয়োজন বুলি কোৱা হয়। তেতিয়াহ'লে মৌলিক প্ৰয়োজন কি? ফুড, শ্বেল্টাৰ আৰু ক্লথিং, মানে আহাৰ, বাসস্থান আৰু কাপোৰ। আৰু এইকেইটাক মৌলিক প্ৰয়োজন বুলি কিয় কোৱা হয়? কাৰণ এইকেইটা মানুহৰ জীৱন ধাৰণৰ বাবে অপৰিহাৰ্য বা এৰাব নোৱাৰা প্ৰয়োজন। এতিয়া চাওঁচোন আহা, এই মৌলিক প্ৰয়োজন কেইটানো আমি ক'ৰ পৰা পাওঁ? এই মৌলিক প্ৰয়োজন কেইটা আমি প্ৰকৃতিৰ পৰা পাওঁ। আৰু যিখিনি সামগ্ৰীৰ পৰা আমি এই মৌলিক প্ৰয়োজনকেইটা অৰ্থাৎ আহাৰ, বাসস্থান আৰু সাজপাৰৰ অভাৱ পূৰ কৰিব পাৰোঁ, সেই সামগ্ৰীসমূহক কেঁচা মাল বুলি কোৱা হয়। মৌলিক প্ৰয়োজনসমূহৰ উৎস অৰ্থাৎ এই প্ৰয়োজনসমূহ আমি ক'ৰ পৰা পাওঁ সেইখিনি আমি ভালদৰে চাওঁচোন আহা। প্ৰথমটো মৌলিক প্ৰয়োজন খাদ্য বা আহাৰ, সেইটো আমি আগতেই আলোচনা কৰিয়ে আহিছোঁ। এই খাদ্য আৰু আহাৰবোৰ আমি ক'ৰ পৰা পাওঁ বাৰু? আমাৰ খাদ্যবোৰৰ উৎস হয় উদ্ভিদ, নহয় প্ৰাণী। উদ্ভিদৰ ভিতৰত শস্য, ফল মূল আৰু শাক পাচলি পাওঁ। আকৌ প্ৰাণীৰ ভিতৰত আমি মাছ মাংস পাওঁ, গাখীৰ, কণী এইবোৰ পাওঁ। এইবোৰৰ উপৰিও আমাৰ কাৰণে অতি প্ৰয়োজনীয় এটা আহাৰ হ'ল পানী। এতিয়া আহোঁ আমি সাজপাৰলৈ। আমি পিন্ধা সাজপাৰবোৰ সূতাৰ পৰা বনোৱা থাকে, আৰু সেই সূতাবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। সেই সূতাবোৰ হয় কপাহৰ পৰা পোৱা, নহয় এৰী, মুগা বা পাট সূতাৰ পৰা পোৱা, নহয় ঊণ সূতাৰ পৰা হয় যিটো আমি ঠাণ্ডা দিনত পিন্ধোঁ, বা মৰাপাটৰ পৰাও সাজপাৰ প্ৰস্তুত কৰা হয়। ভিতৰত কপাহ আৰু মৰাপাট উদ্ভিদৰ পৰা পায়, মানে সিহঁতৰ গছ আছে। কিন্তু এৰী, মুগা, পাট এইবোৰ সূতা আমি পলুৰ পৰা পাওঁ, পলুৰ লেটাৰ পৰা,
আৰু ঊণ সূতাটো ভেড়া ছাগলী উট এইবিলাকৰ নোমৰ পৰা পাওঁ। বাসস্থান বা ঘৰ দুই ধৰণৰ বনাব পাৰি, হয় কেঁচা ঘৰ নহয় পকা ঘৰ। কেঁচা ঘৰ বনাবলৈ প্ৰথমতে লাগিব আমাক কাঠ, যি কাঠ আমি গছৰ পৰা পাওঁ। বাঁহ লাগিব, খেৰ লাগিব, মাটি লাগিব। ঠিক সেইদৰে পকা ঘৰ বনাবলৈ কাঠটোতো লাগিবই, তাৰ বাহিৰেও আমাক লাগিব শিল, বালি, লোহা, চিমেণ্ট এইবিলাক বস্তু লাগিব। এতিয়া আহাচোন আমি আহাৰৰ বিষয়ে অকণমান বিতংকৈ আলোচনা কৰোঁ। এতিয়া আহাৰ মানে খোৱা বস্তু, নহয় জানো? এই আহাৰ গোটা আহাৰো হ'ব পাৰে আৰু জলীয়া আহাৰ হ'ব পাৰে। দুই ধৰণৰ আহাৰেই আমাৰ কাৰণে অতি প্ৰয়োজনীয়। এই আহাৰবিলাকৰ পৰা আমি কি পাওঁ? পুষ্টি পাওঁ। মানে আহাৰে আমাৰ শৰীৰটোক সুস্থভাৱে ৰাখিবলৈ আমাক সহায় কৰে। লগতে এই আহাৰৰ পৰা আমি শক্তিও আহৰণ কৰোঁ। শক্তি নাপালে আৰু সুস্থভাৱে নাথাকিলে মানুহ জীয়াই থাকিব কেনেকৈ? সেয়েহে আহাৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়। পৃথিৱীত মানুহ প্ৰথম আৱিৰ্ভাৱ হোৱাৰ কালৰ পৰাই মানুহে খাদ্য খাই আহিছে। আৰু সেই সময়ত মানুহবিলাকে খাইছিল গছৰ ফল মূল, গছৰ আলু, জীৱ জন্তুৰ মাংস, মাছ, পানী আদি। আহাৰ মূলতঃ দুই প্ৰকাৰত ভাগ কৰা হৈছে। এটা হ'ল মূল আহাৰ বা প্ৰধান আহাৰ আৰু আনটো হ'ল উপ আহাৰ। এতিয়া মূল আহাৰনো কি চাওঁচোন আহা। মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা নিয়মীয়াভাৱে খোৱা আহাৰক মূল আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়। যেনে ভাত, ৰুটি ইত্যাদি। এইবোৰৰ পৰা আমাৰ শৰীৰে নিয়মীয়াকৈ শক্তি আৰু পৰিপুষ্টি লাভ কৰে। মূল আহাৰৰ সৈতে আনুষংগিকভাৱে যিবোৰ খাদ্য গ্ৰহণ কৰা হয়, যেনে বিভিন্ন ধৰণৰ চব্জি, মাছ, মাংস, কণী, গাখীৰ, দৈ ইত্যাদি এইবিলাককো প্ৰধান আহাৰৰ ভিতৰতেই ধৰা হয়। বেলেগ বেলেগ অঞ্চলৰ মানুহৰ প্ৰধান আহাৰ বেলেগ বেলেগ হ'ব পাৰে আৰু সি নিৰ্ভৰ কৰিব সেই অঞ্চলবিলাকৰ ভৌগোলিক পৰিৱেশ, মানে কেনেকুৱা ঠাই আছে, পাহাৰীয়া ঠাই নে সমতল ঠাই নে কি ঠাই হয়, বা মৰুভূমি হয় নে তুন্দ্ৰা অঞ্চল হয়। আকৌ সেই ঠাইবিলাকৰ মাটিৰ গুণাগুণ আৰু জলবায়ুৰ ওপৰত। আমাৰ অসমৰ যি জলবায়ু, সেই জলবায়ুত ধান খেতি খুব ভাল হয়। সেইকাৰণে আমাৰ অসমৰ মানুহৰ প্ৰধান খাদ্য হ'ল ভাত। আকৌ তেনেকৈ পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ সেইবোৰ ঠাই জলবায়ুত আকৌ ঘেঁহু খেতি বেছি ভাল হয়। সেইকাৰণে সেইবোৰ ঠাইৰ মানুহৰ প্ৰধান আহাৰ হ'ল ৰুটি। আকৌ কিছুমান ঠাই এনেকুৱা আছে যিবোৰ ঠাইত খেতি বাতি নহয়েই একেবাৰে, যেনেকৈ মৰুভূমি, মেৰু অঞ্চল সেইবোৰ অঞ্চলৰ মানুহে মাছ, জীৱ জন্তু এইবোৰ চিকাৰ কৰি খাই থাকে। মেৰু অঞ্চলবিলাক মানে উত্তৰ মেৰু, দক্ষিণ মেৰু, য'ত অনবৰতে বৰফেই পৰি থাকে, সেইবোৰততো খেতি বাতি নহয়েই। সেইবোৰ ঠাইৰ মানুহে কি কৰে? স্লেজ গাড়ী চলাই সেইবোৰ ঠাইত পোৱা চিল, তিমি মাছ আদি জীৱ চিকাৰ কৰে। স্লেজ গাড়ী গম পাইছানে? এই কিছুমান জন্তু যেনেকৈ বৰফত পোৱা হৰিণ, কুকুৰ এইবিলাকে টানি নিয়ে যে, সেইবিলাক স্লেজ গাড়ী বুলি কোৱা হয়। আৰৱত আকৌ এটা অঘৰী জাতি আছে যাক বেডুইন বুলি কোৱা হয়। অঘৰী বুজিছানে? যাৰ নিজৰ স্থায়ী কোনো ঘৰ বাৰী নাথাকে, ঘূৰি ফুৰে য'তে ত'তে, অঞ্চলে অঞ্চলে ঘূৰি ফুৰে। তেনেকুৱা এটা জাতি আছে। সিহঁতে আকৌ উটৰ মাংস, গাখীৰ আৰু খেজুৰ এইবোৰ খাই জীৱন নিৰ্বাহ কৰে। এতিয়া আহোঁ আমি উপ আহাৰলৈ। এতিয়া উপ আহাৰ বুলিলে কি বুজোঁ? মূল আহাৰৰ উপৰি ৰাতিপুৱা আৰু গধূলি বা দিনটোৰ বেলেগ বেলেগ সময়ত যিবোৰ আহাৰ কম বেছি পৰিমাণে খোৱা হয়, সেইবিলাককে উপ আহাৰ বুলি কোৱা হয়। এতিয়া উপ আহাৰ আকৌ কিছুমান ভাল হ'ব পাৰে যিবোৰ পুষ্টিকৰ, য'ৰ পৰা আমি পুষ্টি পাওঁ, যেনে পাওৰুটি, মাখন, কণী, গাখীৰ, কৰ্ণফ্লেক্স, কল, আপেল আদি ধৰণৰ ফল মূল, বুট, মগু, কোমল চাউল, চিৰা, দৈ, গুড়, বিভিন্ন ধৰণৰ পিঠা পনা ইত্যাদিবোৰ। এইবিলাকৰ পৰা আমি শক্তি পাওঁ। সেয়েহে এইবোৰ উপ আহাৰ আমাৰ কাৰণে প্ৰয়োজনীয়। কিছুমান উপ আহাৰ আছে যিবোৰ খালে আমি কোনো ধৰণৰ পুষ্টি নাপাওঁ, উল্টা ইহঁতি আমাক অপকাৰহে কৰে। সেইবোৰ খাই থকাৰ কাৰণে আমাৰ পেট ভৰি থাকে, গতিকে আমি পুষ্টিকৰ খাদ্যবোৰ খাব নোৱাৰোঁ বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰো সৃষ্টি কৰে। তেনেকুৱা ধৰণৰ উপ আহাৰবিলাক হ'ল বিস্কুট, চানাচুৰ, চকলেট, মেগী, মৰ্টন ইত্যাদি ইত্যাদি। আজি আমি মৌলিক প্ৰয়োজন কাক কয়
মৌলিক প্ৰয়োজন কি কি আৰু তাৰ ভিতৰত আহাৰৰ বিষয়ে বিতংকৈ আলোচনা কৰিলোঁ। অহা ভিডিঅ'টোত আমি সাজপাৰ আৰু বাসস্থানৰ বিষয়ে পঢ়িম।